মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জ্ঞান গংগালৈ সকলোকে স্বাগতম জনাই আজি এটি নতুন ভিডিঅ' আৰম্ভ কৰিব বিচাৰিছোঁ ভিডিঅ'টো সকলোৰে বাবে প্ৰয়োজন সেয়েহে মই ভিডিঅ'টো যে আমাৰ ভাৰতবৰ্ষৰ জাতীয় পতাকাখনত থকা অশোক চক্ৰৰ 24ডাল দণ্ড প্ৰত্যেকডাল দণ্ডৰে নাম আছে সেই নামসমূহ মই তোমালোকৰ আগত ক'ব বিচাৰিছোঁ তোমালোকে স্ক্ৰীনত দেখি থাকিবা আৰু লিখি ল'ব পাৰিবা বহীত গতিকে মই এটা এটাকৈ কৈ যাম তোমালোকে লিখি ল'বা আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে 1 নম্বৰত ক'ব বিচাৰিছোঁ আশা প্ৰেম সাহস ধৈৰ্য শান্তি মহামতৃত্ব কল্যাণ বিশ্বাস উদাৰতা নিস্বাৰ্থতা আত্মসংযম আত্মত্যাগ সহ্য শুদ্ধ ন্যায় দয়া লাৱণ্য নম্ৰতা সমানুভূতি সহানুভূতি ধৰ্মীয় জ্ঞান মূল্যবোধ ঐশ্বৰিক জ্ঞান ঈশ্বৰলৈ ভয় মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আমাৰ ভাৰতৰ জাতীয় পতাকাখনৰ 24ডাল দণ্ডৰ প্ৰত্যেকডালৰে নামাকৰণ এইদৰে কৰা হৈছে তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু লগতে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিবা যাতে মোৰ এনেদৰে নতুন নতুন ভিডিঅ'সমূহ তোমালোকে আগতীয়াকৈ নটিফিকেশ্যন পাই থাকা ইয়াৰ আগৰ ভিডিঅ'টোত মই বিভিন্ন ধৰ্মৰ তীৰ্থস্থানসমূহৰ নাম কৈছিলোঁ গতিকে যিসকলে চোৱা নাই আগৰ ভিডিঅ'টো চাই ল'ব পাৰিবা ধন্যবাদ